আজি এই প্ৰেছ মিট পাতাৰ উদ্দেশ্যতাই হ'ল যি বিজেপি নেতৃত্বাধীন যোৱাকালি যি হিমন্ত বিশ্ব নেতৃত্বত যি মন্ত্ৰীসভা গঠন হ'ল আৰু তেওঁ যি চিফ মিনিষ্টাৰ পালে তেওঁক আমি সদৌ কোচ ৰামজী ছাত্ৰ সন্থাৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আগন্তুক দিনত অসমৰ সমস্যা বুলি লগতে কোচ ৰামজীসকলৰ যি দীৰ্ঘদিনীয়া দাবী সেই দাবীসমূহ অতি সোনকালে যাতে সমাপ্ত কৰে অথবা সমস্যাখিনি সমাধান কৰে বিশেষকৈ যোৱা যি মিনিষ্ট্ৰী গ্ৰুপৰ যোৱা চৰকাৰৰ যি মিনিষ্ট্ৰী গ্ৰুপৰ সেই গ্ৰুপ মিনিষ্টাৰ চেয়াৰমেন আছিল অৰ্থাৎ তেওঁ অধ্যক্ষ আছিল আৰু সেই তেওঁৰ অধ্যক্ষৰ নেতৃত্বতে অসম চৰকাৰৰ লগত কেইবালানিও আলোচনা হৈছিল আৰু সেই আলোচনা মৰ্মৰ অন্তিম পৰ্যায় অৰ্থাৎ চূড়ান্ত আলোচনা হৈছিল আৰু এই চূড়ান্ত আলোচনাত অসম চৰকাৰে যিখিনি প্ৰতিবেদন পঠিয়াব লাগিছিল কিন্তু হয়তো বিশেষ কাৰণত পঠিয়াব পৰা নাই আমি ভাবোঁ যেহেতু তেওঁ গ্ৰুপ মিনিষ্টাৰ চেয়াৰমেন আছিল আৰু তেওঁ এতিয়া বৰ্তমানৰ চিফ মিনিষ্টাৰ হৈছে আমাৰ কাৰণে খুব আশাবাদী নিশ্চয় তেওঁ কোচ ৰামজীসকলক মই অলপ আগতে ক'লোঁ যে কোচ ৰামজীসকলৰ যি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ 1996 চনৰ পৰা আমি কোচ ৰামজীসকলে জনজাতিকৰণৰ আন্দোলন কৰি আহিছোঁ আন্দোলন কৰি বৰ্তমানৰ অৱস্থা পাইছোঁ গতিকে তেওঁ নিজে এই সম্পৰ্কত অৱগত আৰু ইয়াৰ লগে লগে কমতাপুৰৰ বিষয় লৈ ভাৰত চৰকাৰৰ লগত 2013 চনত যি ত্ৰিপাক্ষিক বৈঠক আলোচনা হৈছিল সেই ত্ৰিপাক্ষিক বৈঠকটো আমি হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাওঁ যাতে এই ত্ৰিপাক্ষিক বৈঠকটো তেওঁৰ নেতৃত্বতে আকৌ আলোচনা হয় আৰু যি আমাৰ কমতাপুৰৰ দাবী ঐতিহাসিকভাৱে সেই কমতাপুৰৰ দাবী সম্পৰ্কত ত্ৰিপাক্ষিক বৈঠক যাতে অতি সোনকালে দিল্লীত আলোচনাৰ কাৰণে ব্যৱস্থা লয় আৰু অসমত বুলি নহয় গোটেই বিশ্বব্যাপী পৃথিৱীতে যি কৰোনা পেণ্ডেমিক অৰ্থাৎ কৰোনা ভাইৰাছৰ এটা সংহাৰী ৰূপ ধাৰণ কৰিছে এই কৰোনা ভাইৰাছৰ পৰা ভাৰতৰ লগতে অসমৰ মানুহখিনিও চৰকাৰৰ লগত সহযোগিতা কৰক কাৰণ গভৰ্ণমেণ্টে অকলে যে এই কৰোনা সংকটত নিয়ন্ত্ৰণ কৰাৰ কাৰণে ব্যৱস্থা বা সমাধানৰ কাৰণে হেৰি কৰিব এই ৰাজ্যৰ নিশ্চয় দায়িত্ব আছে প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব আছে যাতে আমি এই কৰোনাৰ পৰা আমি ৰেহাই পাব পাৰোঁ আমি ভগৱানৰ ওচৰতো দাবী জনাওঁ যাতে আমি যাতে কোনো ক্ষতি নোহোৱা কৰা যাতে আমি কৰোনাৰ পৰা আমি মুক্তি হ'ব পাৰোঁ এইখিনিকে আমি সদৌ কোচ ৰামজী সন্থাৰ পৰা আহ্বান কৰিছোঁ ইয়াৰ পিছত আৰু এটা হ'ল যে আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰৰ মন্ত্ৰীসভাত কেইবাজনো যোৱাকালি কেবিনেট মিনিষ্টাৰ অন্তৰ্ভুক্ত হ'ল আৰু তেওঁলোকক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ কিন্তু আমাৰ ফালৰ পৰা KACৰ অন্তৰ্গত এজনো মিনিষ্টাৰ নাথাকিল গতিকে আমি সদৌ কোচ ৰামজী ছাত্ৰ সন্থাৰ পৰা যেহেতু তেওঁ ফণীভূষণ এজন জ্যেষ্ঠ বিধায়ক হয় আৰু কেইবাবাৰো তেওঁ অষ্টমবাৰলৈ জিকিল গতিকে আমি নামনি অসমত যিটো কোনো মন্ত্ৰী নাই গতিকে তেওঁক আমি মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যাতে KACৰ অন্তৰ্গত তেওঁক যাতে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰে আৰু তো আৰু পিছত আৰু এটা ঘটনাখন যোৱাকালি চিৰাঙৰ ঘটনাখিনি যে সঁচাকৈ আমাৰ কাৰণে দুৰ্ভাগ্যজনক যে আমি জাতিগত এটা সংগঠিত গতিত লৈ যাব বিচাৰিছোঁ যাতে আমাৰ মাজত কোনো ধৰণৰ ভাগ বতৰা নহওক আৰু মই বাৰে কৈছোঁ যিসকলে KACত অন্তৰ্ভুক্ত হৈছে তেওঁলোকে KACটো সুন্দৰভাৱে চলাই নিয়ক আমিও সহযোগ কৰিম নিশ্চয় আৰু তেওঁলোকে আৰু কোনোবাই যদি আমাৰ মাজৰ পৰা যদি ষড়যন্ত্ৰ কৰি থাকে হয়তো আমাৰ কাৰণে দুৰ্ভাগ্যজনক হ'ব গতিকে যোৱাকালি যি অসাংবিধানিকভাৱে ক'বলৈ গ'লে মই চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্ট হিচাপত কিছু জ্ঞাত হ'ব লাগিছিল কিন্তু এই সম্পৰ্কে মই কোনো জ্ঞাতে নহয় কিবা নহয় কিন্তু যিজন চিৰাঙৰ এক্সিষ্টিং বৰ্তমান এলাও আছে এতিয়াও আছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বিমল প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী হ'ল আমাৰ শংকৰ ৰায় তেওঁলোকক অব্যাহতি দিয়া বুলি পেপাৰত আমি পাইছোঁ গতিকে মই সদৌ কোচ ৰামজী সভাপতি হিচাপে তেওঁলোকৰ আগৰ যি পদত আছিল তেওঁলোকে বাহাল থাকিব আৰু তেওঁলোকেও বৰ্তমানৰ যিখিনি কাম কাজ চলাই নিব পাৰোঁ এইখিনিকে মই আজি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিলোঁ ধন্যবাদ থাকিল